ৰিয়ান পৰাগৰ টীম আহি গ'ল টপ 4-ত। গতিকে বহুতেই ট্ৰল কৰি আছিলে, বহুতেই জিতি কৈ আছিলে, বহুত ওপৰৰ কমেণ্টেটাৰসকলেই জিতি কৰি আছিলে ৰিয়ান পৰাগক লৈ। বহুতেই তৰ্ক বিতৰ্কত তেওঁলোকে লিপ্ত হৈছিলে, যিহেতু অসমৰ ল'ৰাটোক ইমান আগবাঢ়িব দিয়া নাছিলে। লগতে অসমৰে বহুতে তেওঁক ছাপোৰ্ট কৰিব বিচৰা নাছিলে, যিহেতু আপোনালোকে গুৱাহাটী খেলখনক গম পালেই কোনো ছাপোৰ্ট কৰা নাছিলে। কিন্তু দেখাই দিলে, ৰিয়ান পৰাগে নিজেই দেখাই দিলে যে কোন ৰিয়ান পৰাগ। গতিকে এতিয়া কি ক'ব? এতিয়া যিসকলে ট্ৰল কৰি আছিলে ৰিয়ান পৰাগক লৈ বা ৰিয়ান পৰাগৰ টীমক লৈ, ৰিয়ান পৰাগৰ পাৰফৰ্মেঞ্চক লৈ, এতিয়া কি ক'ব? এজন সৰু প্লেয়াৰ যিয়ে নেকি এনেকুৱা য়ং ষ্টৰৰ কেপ্টেইন হৈ এটা টীম প্লে অফলৈ লৈ গৈছে, কোনোবাই পাৰিবনে? কোন আছে? এনেকুৱা দেখাই দিব পৰা কোনো নাই। গতিকে অসমৰ বিশেষকৈ অসমৰ মানুহকেইটাই, যিসকলে নেকি অসমৰ কেইজন মানুহে ৰিয়ানক লৈ সমালোচনা কৰি আছিলে, ৰিয়ানক ট্ৰল কৰি আছিলে, তেওঁলোকে লাজ পোৱা উচিত। নাজানো লাজ পাইছেনে, তেওঁলোকৰ নাক এতিয়া ক'ত আছে? যিসকলে নেকি ৰিয়ান পৰাগৰ পাৰফৰ্মেঞ্চক লৈ কথা কৈছিলে, ৰিয়ান পৰাগে ভাল পাৰফৰ্মেঞ্চ বা ভাল কেপ্টেইনশ্বিপ নকৰে, কিবা লেভেল আমুক তামুক, যিসকলে তেওঁলোকৰ নাকটো ক'ত থ'ব এতিয়া? তেওঁলোকে লাজ পাইছেনে সেইটো মই জানিব বিচাৰোঁ। যিহেতু তেওঁলোকে মোক কমেণ্টত যদি আহি তেওঁলোকে কয় যে লাজ পাইছোঁ বা নাই পোৱা, এইটো মোক শুনিয়ে ভাল লাগিব। বাকী যিয়ে নহওক, ৰিয়ান পৰাগৰ পাৰফৰ্মেঞ্চ কি হ'ল নাজানো। আজি যিটো পাৱাৰ প্লেত তেওঁ খেল দেখাব লাগিছিলে সেইটোৱে খেলি দিলে। তেওঁ যিটো খেলিব লাগিছিলে সেইটো খেলিছিলে। লাষ্টৰ শ্বটটো যিহেতু সেইটো শ্বট ওলাব বুলি ভাবিছিলে, কিন্তু তিলক বৰ্মাৰ শ্বট পৰি গ'ল, যিহেতু তিলক বৰ্মাই কেচটো ধৰিলে। তাৰপিছত হ'ল কিন্তু কেপ্টেইনশ্বিপ যিটো কৰিলে, কেপ্টেইনশ্বিপ তেওঁ যেতিয়া নেকি ফিল্ডত আছিলে, তেতিয়া যিটো কেপ্টেইনশ্বিপ কৰিলে, যিহেতু একেবাৰে লাষ্টৰ অভাৰটোলৈকে বাকী থৈছিলে জফৰাজক, কিন্তু জফৰাজক আগলৈ লৈ আহিছিলে 16 নম্বৰ অভাৰটোলৈ লৈ আহিছিলে, কিন্তু আনিবলগীয়া হ'ল কিয়? কোনে আনিলে? সেইখিনি কথাটো আলোচনা নকৰে, সেইখিনি কথা কোনেও নাভাবে। কিন্তু ৰিয়ান পৰাগৰ এটিটিউডটোৱে মেইন। সেইটো এটিটিউডৰ কাৰণে আজি ৰিয়ান পৰাগ জিকি আছে। আপুনি মই যোনে যি নকওক, ঘেণ্টা কাকো খাতি নকৰে, মতলব নাই, নিজৰ মতে খেলিব। আৰু তেনেকৈ খেল দেখাইছে না, খেল জিকাইছে। নিজৰ কেপ্টেইনশ্বিপ কৰি খেল জিকাই দিছে। গতিকে এতিয়া কি ক'ব? এতিয়া কোনে কি ক'ব? এতিয়াতো চাব বিচাৰোঁ যোনসকলে নেকি অসমীয়া, বিশেষকৈ অসমীয়াকেইটা যিকেইটা ট্ৰল কৰি আছিলে, ক'লৈ গ'ল এতিয়া কি ক'ব? কি মই তাকে ক'ব বিচাৰোঁ। ৰিয়ান পৰাগক কি ক'ব? লাজ পোৱা নাইনে বাৰু এতিয়া? নিজৰ ল'ৰাটোক ছাপোৰ্ট কৰিব নোৱাৰা? ছাপোৰ্ট কৰিব নোৱাৰোঁ, সেইটো মানি লৈছোঁ। ছাপোৰ্ট বেয়া পাইছোঁ নিজৰ পাৰ্চনেলিটি, কিন্তু ট্ৰল কিয়? ছাপোৰ্ট কৰা যদি ক্ষমতা নাই, তেন্তে ট্ৰল কৰাৰ অধিকাৰ নাই, সেইটোৱে ক'ম। গতিকে অসমীয়া ল'ৰাক ভাল পাবলৈ শিকিব লাগিব। ৰিয়ান পৰাগে নিজেই কৈ থৈছে, গতিকে খেল ভাল পাব শিকিব লাগিব, ব্যক্তিগত কাৰোবাৰ পাৰ্চনেলক নহয়। গতিকে যদি খেল ভাল পায়, তেতিয়াই মানুহে খেল চোৱা উচিত। আৰু যোনে নেকি ফিল্ডত নামিয়ে পোৱা নাই, তেওঁলোকে সেইখিনি কথা কৈও বিশেষ লাভ নাই মোৰ মতে। গতিকে ভিডিঅ'টো বনালোঁ এইটো কাৰণে, যেতিয়া মনটো ভাল লাগিছে, মনটো সহ্য কৰিব নোৱাৰি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে ইমানেই আছিলে। কেনেকুৱা পালে ৰিয়ান পৰাগৰ পাৰফৰ্মেঞ্চ জনাব। ৰিয়ান পৰাগৰ পাৰফৰ্মেঞ্চ কেপ্টেইনশ্বিপ কেনেকুৱা পালে সেইটো জনাবলৈ একদম নাপাহৰিব।